এরা দেখা কেনে কৃপা করি আপুনি কহন্ত হৰি ভগতিক কৰি নানা ভাগ এতেকে নিৰ্গুণ ভক্তি ধৰি উক দৃঢ় কৰি তেবে ঈশ্বৰক পাইবা লাগ। ভোগী হৈ কৰ্ম কৰাতকৈ যোগী হৈ শ্ৰম কৰা আৰু ঈশ্বৰৰ নিৰ্গুণ ভক্তি ধাৰণ কৰিবৰ কাৰণে ঋষভৰ এনেহেন গুণময় লীলাসমূহক গুৰুত্ব দি আগবাঢ়িবলৈ আমাক আজি ভাগৱতে সুন্দৰকৈ আহ্বান জনাইছে। গতিকে তেওঁ যেতিয়া নিজেই যোগাবলৈ বৰষুণ দিলে, ৰাজ্যৰ লোকসকলৰ মনত পুনৰ আনন্দ ঘূৰি আহিল, এক সুস্থিৰ বাতাবৰণ লাভ কৰিলে। কিন্তু ইয়াৰ বিপৰীতে ইন্দ্ৰই বৰ লাজ পালে বুলি কৈছে। ঈশ্বৰে ভকতৰ মনৰ পৰা লেতেৰা বস্তুবিলাক নাইকিয়া কৰে। এতিয়া ইন্দ্ৰৰ মনত এটা লেতেৰা বস্তুৱে ক্ৰিয়া কৰিছিল, সেইটোৱে হ'ল আত্মগৌৰৱ বা স্বাভিমান, যাক আমি গৰ্ব বুলি কওঁ। গতিকে ইন্দ্ৰৰ যিটো স্বতন্ত্ৰ বুলি নিজকে ভবা যিটো গৰ্ব, সেইটো ঈশ্বৰে মুহূৰ্ততে নাইকিয়া কৰি দিলে আৰু তেওঁ লজ্জাকাতৰ হৈ নিজৰ দুখত অনুতপ্ত হৈ ঋষভক স্তুতি আৰম্ভ কৰিলে। আৰু স্তুতি আৰম্ভ কৰাই নহয়, কি কৰিলে, তেওঁৰ জীয়ৰী জয়ন্তীক ঋষভলৈ বিয়া দিলে।